হাই ফ্ৰেণ্ড, এয়া হ'ল মেইন পৰশুৰাম কুণ্ড। চাই লওক আপোনালোকে, ইয়াৰ পানীৰ ঢৌ এনেকুৱা ঢৌ উঠিছে। খতৰনাক ঢৌ উঠিছে। এয়া হ'ল মেইন পৰশুৰাম কুণ্ড। কেলে কেলে ফ্ৰেণ্ডসকল, ইয়াত তলত গৈ ভক্তসকলে গা ধুৱেগৈ, স্নান কৰে। এয়া ফ্ৰেণ্ডবিলাক, আমি লগত আহিছিলোঁ। ভক্তসকলে তলত গৈ গা ধুৱে। এতিয়া পানী বহুত ডাঙৰ হৈ আছে, পানী বাঢ়ি আছে। বিশেষকৈ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এইখিনি সময়ত গা ধুবলৈ আহে। এতিয়া আমি আগষ্ট মাহত আছোঁ। আগষ্ট মাহত পানী বহুত বৃদ্ধি পায়। মেইন পৰশুৰাম কুণ্ডৰ এয়াই জেগা, ইয়াত ভক্তসকলে গা ধুবলৈ যায়। ইমান ডাঙৰ শিল ন? ভক্তসকলে গা ধুব গৈছে। ফ্ৰেণ্ড চাব পাৰে। ইয়াত লাইন লাগি যায়, ভিৰ লাগি যায় যেতিয়া নেকি ইয়াত মেলা বহে। পানীৰ ঢৌ চাওক আপোনালোকে, পানীৰ ঢৌ এনেকুৱা ঢৌ। যাওঁ দেৰি হৈছে, ফটো অকণমান মাৰ আকৌ। মাৰিলি না ফটো? বল বল বল, দেৰি হৈছে। আৰু ইয়াৰ পৰা প্ৰায় 2000মান চিৰি আছে। 2000খনমান চিৰি বগাব লাগিব আপোনালোকে। বহুত ভৰি বিষাই যায়গৈ। যিমানখিনি নামিলোঁ সিমানখিনি উঠিবলৈ আছে তাকে।